হেঁপাহৰ কাতি বিহু আৰু অসমীয়াৰ যিটো পৰম্পৰা যিটো ৰক্ষা কৰাৰ আচলতে যি দৃশ্য পৰিলক্ষিত হয় গ্ৰামাঞ্চলসমূহত এক অনন্য এক মাদকতাপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বিগত 3টা দশক ধৰি ডিব্ৰুগড়ৰ বলাই অঞ্চলৰ ৰাইজে কাতিৰ যিটো পৰম্পৰা ৰক্ষাৰ বাবে নৱপ্ৰজন্মক কাতি বিহুৰ যিটো লোকাচাৰ যিবিলাক পৰম্পৰা যিবিলাক আচাৰ নীতি দেখুৱাৰ বাবে যি প্ৰয়াস কৰিছে সেই প্ৰয়াস দেখি আপুনি এই মুহূৰ্তত স্তম্ভিত হ'ব কাৰণ খুবেই ভাল লগা এটা দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে আহকচোন উপভোগ কৰোঁ কাতিৰ সেই পৰম্পৰাখিনি আমিও ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ।